ৰাইজসকল চাওকচোন, সোণালী পথাৰখনি আমাৰ এখন ৰিক্সাখন আমাৰ এইখন শ্মশান নতুনকৈ বনাই থকা দুটা আহি আছে। এইবিলাক আমাৰে পথাৰ, এইবিলাক ধান এইবিলাক চাওকচোন, ভাল ধান হৈছে ন, ভাল লাগে। সোণগুটি বুলি ইয়াকে কয়। লগতে আমাৰ আছে এইটো খালটোত মাছ ধৰিম বুলি ভাবিছোঁ, কি হয়। পানীওতো আছে, লগত আছে সিঁচা, চাওচোন কি হয়। ৰাইজসকল চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ নতুন চেনেল যে, ছাবস্ক্ৰাইব কৰিলে অলপ সাহস পাম। লগতে লাইক আৰু কমেণ্ট এটা দিলে ভালে লাগিব, শ্বেয়াৰ কৰিলেতো আৰু ভাল লাগিব। কি করবি? হ্যাঁ, যাব নহয় না মেচিন লাগব। তাকে ভাবছো, এখন পানী সিঁচবা পারবি না।